গুড মৰ্ণিং, নমস্কাৰ সকলোকে। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আহি আছোঁ কলেজলৈ আৰু গাড়ীৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। মই কোন কলেজত পঢ়ি আছোঁ, কি পঢ়ি আছোঁ সকলো পাছত জনাম বাৰু, গতিকে ভিডিঅ'টো চাই থাকক। আমি আহি শিৱসাগৰ পাই গ'লোহি আৰু মোক থ'বলৈ আহিছে মিষ্টাৰ। মোক কলেজত থৈ তেওঁ কিবা কাম আছে কৰি পানি ঘৰলৈ যাবগৈ। মই নাজিৰা ঘৰলৈ নাযাওঁ, মই যাম মাৰ ঘৰত। তাতে আহি পাই গ'লোহি আমাৰ কলেজখনটো প্ৰায়ে চিনি পায়ে চাগে, শিৱসাগৰ ছোৱালী কলেজ। তেন্তে ব'লক ভিতৰলৈ যাওঁ, আৰু কিহৰ কাৰণে আহিছোঁ মই পাছত জনাম বাৰু আপোনালোকক। তেন্তে ব'লক কলেজখনো আপোনালোকক অকণমান দেখাই দিম। গৰম বন্ধ দি থকাৰ বাবে ছোৱালীবিলাক নাই। কলেজখনত সোমাই দিলে সঁচাকৈ মনটো বহুত ভাল লাগে। এটা পাহৰিব নোৱাৰা মধুৰ স্মৃতি। মোৰ লগত আহিছে মোৰ লগৰজনী, তাই পেলাই আজি ভিতৰত নোলায়। তেন্তে ফটাফট কামকেইটা কৰি লওঁ কলেজত। পাছে পৰে মোৰ লগৰজনীক মই দেখাম যেতিয়াই পাৰোঁ। কলেজৰ পৰা ওলাই আৰু মোক কেইটামান কাম আছে কৰি ল'বগৈ লাগিব, যি পাৰোঁ আপোনালোকক দেখাই যাম বাৰু। তেন্তে চাই থাকক ভিডিঅ'টো। কলেজৰ কামখিনি শেষ কৰি আমি কলেজৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি বেংকলৈ যাম। বেংকটো ওচৰতে হয়, সেইকাৰণে দুজনী খোজকাঢ়িয়ে গৈ থাকোঁ। তাইক নিবৰ কাৰণে দেউতাক আহিব। দেউতাক নহালৈকে তাই বেংকতে থাকিব বাৰু মোৰ লগত। আৰু আজিতো সোমবাৰ হয়, গতিকে বেংকততো কিমান মানুহ হয় ঠিক নাই। তেন্তে ব'লক বেংকলৈ যাওঁ। বেংকৰ কামটো হ'ল বাৰু। বেংকৰ পৰা ওলাই আহোঁ মানে 1:30 বাজিবই হ'ল। মই এতিয়া আহিছোঁ দলৰ ছাইডত থকা ফুলৰ দোকানখনলৈ। মই প্ৰায় ফুল তাৰ পৰাই নিওঁ, আৰু চাওঁচোন কিবা নিউ কালেকশ্যন আহিছে নেকি, যদি কিবা ভাল লাগে ল'ম। আমি আহি পাই গ'লোঁ ফুলৰ দোকানখন, আৰু এইটো ফুলেই চাইছোঁ তেতিয়াহ'লে কি কৰোঁ, লওঁ নে নলওঁ। মানে বাকী ভাল বেলেগ কালেকশ্যন নাই অহা বুলি কৈছে দাদাজনে। গৰম দিনত যিহেতু বেছি ফুল ফুলা গছ ফুল পোৱা নাযায়, পাতবাহাৰে বেছি আছে। আৰু মই ফুলৰ পুলি এটাই ল'লোঁ। এইটো এনেকৈ হেঙিং পটত দিব লাগিব, এনেকুৱা হৈ যাব বুলি কৈছে। দেখিবলৈ ভালেই লাগিব। এতিয়া মই গৈ আছোঁ ঘৰলৈ বেটেৰী ৰিক্সাত, আৰু পুখুৰী পাৰ হৈ গৈ আছোঁ এনেকৈ বেটেৰী ৰিক্সাত। আৰু বেছি সময় নালাগে বাৰু ঘৰ পাবলৈ, 10-15 মিনিটত ঘৰ পাই যামগৈ। আৰু এইটো দেখিছেনে চেল্ফি জ'নটো যে আই লাভ শিৱসাগৰ, তাত সোমোৱা ইচ্ছা এটা আছিলে, কিন্তু লগৰজনী দেউতাকৰ লগত গ'ল বাবে মোৰ অকলে সোমাবলৈ মন নগ'ল। তাইৰ লগত থাকিলেহে মোৰ ভাল লাগে, সেইবাবে মা ঘৰলৈ আহি আছোঁ। ঘৰ আহি পাওঁ মানে 2:30 মানেই হ'ল। আহি ভাত পানী খাই অকণমান জিৰাই ল'লোঁ, আৰু ভিডিঅ' কৰা নহ'ল। এইটো আমাৰ ঘৰৰ সকলোতকৈ মৰমৰ টাফু। মানে মায়ে মোতকৈ ইয়াকহে বেছি ভাল পায় জানেনে। মানে সিও মাক ইমানেই ভাল পায়, মা নাথাকিলে সি ভাত পানী একদম চব বন্ধ কৰি দিয়ে। মই আহিলে সি বহুত ভাল পায়, মানে মোৰ পাছে লাগি থাকিব পাৰে যে, সেইকাৰণে। আৰু চাওকচোন আমাৰ ঘৰৰ পৰিৱেশটো বহুত ধুনীয়া, সেউজীয়া চবফালে সেউজীয়াই। মুখৰ আগৰখন পথাৰ হয়, আৰু এনেকৈ দীঘলীয়া পদূলি হয়। আবেলি সময়ত থাকি বহুত ভাল লাগে। সেইটোতে মোৰ পাছ নেৰে, আৰু মই যলৈকে যাওঁ ততেই ঘূৰি ফুৰিব। মই ঘৰত 2 দিন থাকিলোঁ, কিন্তু ভিডিঅ' কৰাহে নহ'ল, কাৰণ মাহঁতৰ লগত কথা পাতি আজৰিয়ে নহয়। চাওক বিয়নিলে পাপাই ঘৰৰ ভাত কেৰেলা, দাংবডি আৰু নেমু টেঙা দি পঠাইছে, আৰু বহুত কিবা কিবি দি পঠাইছিলে। ভিডিঅ' কৰাহে নহ'ল। মিষ্টাৰ আহি পাওঁতে অলপ দেৰি হ'ল, গতিকে ঘৰ আহি পাওঁ মানে গধূলি হৈ থাকিলে, সেইকাৰণে ভিডিঅ' কৰা আৰু নহ'ল। আশা কৰোঁ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পাব, আৰু ভিডিঅ' দি যাবলৈ মই চেষ্টা কৰিম। গতিকে আজিলৈ এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ। আগলৈ ভাল ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। আজিলৈ বাই বাই।